हेलो फ्रेंड्स मैं दीपांकर भूया मैं आपनालोকক আজি দেখুৱাম সোশ্যাল এড ওয়ার্ল্ডত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু 6 টাস্ক কমপ্লিট কৰি কেনেকৈ এড ভিউ কৰিব লাগে ফুল প্ৰসেছটো মই আপোনালোকক দেখুৱাই আছো আপোনাক যোনে ৰেফাৰেল লিংক সেন্ড কৰিছে তেওঁৰ ৰেফাৰেল লিংকটোত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ অপচন আহিব যে আপুনি কোনটো ব্ৰাউজাৰত খুলিব বিচাৰিছে তেতিয়া আপুনি ক্ৰোম ব্ৰাউজাৰ সিলেক্ট কৰিব ক্ৰোম ব্ৰাউজাৰ সিলেক্ট কৰাৰ লগে লগে আপোনাৰ ওচৰত এই ফৰ্মখন খোল খাব এনেকৈ ইয়াতে ওপৰত স্পন্সৰ আইডি দেখাই থাকিব তেখেতৰ স্পন্সৰ আইডিটো ইয়াতে দেখাই থাকিব বাকি তলত ফুল নেম আপোনাৰ যেটো শুদ্ধ নাম পান কাৰ্ডত একৰ্ডিং টু পান কাৰ্ডত যেটো আপোনাৰ নাম আছে সেই নামটো ভৰাব মোবাইল নাম্বাৰটো ভৰাব যেটো মোবাইল নাম্বাৰ আপুনি ইউজ কৰি আছে কাৰণ তাত এটা ওটিপি আহিব ওটিপিটো আপোনাক লাগিব সেইকাৰণে আপুনি সেই নাম্বাৰটো ভৰাব যেটো আপোনাৰ হাতত আছে শুদ্ধকৈ ইমেইল আইডি ভৰাব ইমেইল আইডিটো ভালকৈ চেক কৰি ল'ব যাতে লাষ্টত স্পেচ নপৰে আৰু কোনো লেটাৰ খেলিমেলি নহয় ইমেইল আইডিটো যদি আপোনাৰ ভুল হয় তেতিয়া হলে ভৱিষ্যতে আপোনাৰ অলপ প্ৰবলেম হ'ব কাৰণ বাই চান্স যদি আপুনি পাছৱৰ্ড পাহৰি যায় পাছৱৰ্ডটো ৰিসেট কৰিবৰ কাৰণে ইয়াতে ইমেইল আইডিতে আপোনাৰ সম্পূৰ্ণ পাছৱৰ্ডটো যাব আৰু কোম্পানীৰ লগত পিছত যদি আপুনি কিবা কন্টাক্ট কৰিবলগীয়া হয় আপোনাৰ ইমেইলতে গুটে কন্টাক্টটো হয় সেইকাৰণে হেতু ভালকৈ চেক কৰি ল'ব বহুতে কি কৰে ইমেইল আইডি এটা জাস্ট ইনে ফিল আপ কৰি দিয়ে আৰু হেতু হলে কি হ'ব পিছত প্ৰবলেম হ'ব যদি আপোনাৰ সন্দেহ আছে তেতিয়া আপুনি এটা কাম কৰিব আপোনাৰ যেটো মোবাইলত জিমেইল আছে জিমেইলত গৈ তাত আপুনি ইমেইল আইডিটো চেক কৰি ল'ব জিমেইলতটো আপোনাৰ থাকিবই ইমেইল আইডি কাৰণ মোবাইলটোত আপুনি গুগল একাউন্ট যেতিয়া সাইন ইন কৰিব তেতিয়াহে আপোনাৰ প্লে ষ্ট'ৰ হওক বা গুগলৰ যিখিনি কাম কৰিব পাৰে প্লে ষ্ট'ৰ একাউন্টটোত আপুনি জিমেইল আইডি দিবই লাগিব তেতিয়াহে খোল খাব প্লে ষ্ট'ৰটো গৈ আপোনাৰ যেটো ইমেইল আইডি আপুনি চেক কৰি ল'ব পাৰে একবাৰ প্লে ষ্ট'ৰটো খুলি তাত অপচনত চালে আপুনি হেতু দেখা পাব ঠিক আছে তাৰ পিছত আপোনাৰ চুজ পাছৱৰ্ড এটা কমন পাছৱৰ্ড আপুনি যেটো মনত ৰাখিব পাৰে 8টা ডিজিটৰ ভিতৰত 8টা লেটাৰৰ ভিতৰত এটা পাছৱৰ্ড সিলেক্ট কৰি ইয়াত ভৰাব একটা পাছৱৰ্ডকে তলত কনফাৰ্ম কৰিব মেল ফিমেল সিলেক্ট কৰিব ডেট অফ বাৰ্থ যেটো আপোনাৰ পান কাৰ্ডত আছে এই পান কাৰ্ড একৰ্ডিং টু পান কাৰ্ড ডেট অফ বাৰ্থটো দিব আৰু যদি আপোনাৰ পান কাৰ্ড নাইও যেটো আপোনাৰ প্ৰকৃততে ডকুমেন্টছ মতে যেটো ডেট অফ বাৰ্থ হেতু ডেট অফ বাৰ্থ আপুনি ইয়াতে দিব ভৱিষ্যতে যাতে পান কাৰ্ড যেতিয়া উলিয়াব ডেট অফ বাৰ্থটো মিলিব লাগিব সিটি দিব টাৰ্মছ এণ্ড কন্ডিশন টিক কৰিব টিক কৰি ৰেজিষ্টাৰ নাও কৰিব ফাৰ্স্ট টাইম ফৰ্মখন আপোনাৰ প্ৰসেসিংত যাব যেতিয়া আপুনি ৰেজিষ্টাৰ নাও কৰিব ঠিক তাৰ নেক্সট পেজত একেখন ফৰ্মে ফিল আপ হৈ থকা ফৰ্মখন আপোনাৰ নেক্সট পেজত আহি যাব ইয়াতে তেতিয়া তলত আকৌ ৰেজিষ্টাৰ নাও কৰিব ৰেজিষ্টাৰ নাও কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটোলে যেটো মোবাইল নাম্বাৰত আপুনি ৰেজিষ্টাৰ কৰিছে মোবাইল নাম্বাৰটোলে এটা ওটিপি আহিব আৰু ইয়াৰ নেক্সট পেজটোত ওটিপি ভেৰিফিকেশনৰ প্লেস আহিব সেই প্লেসটোত আপুনি ওটিপিটো ইনপুট কৰিব ইনপুট কৰি তলত ভেৰিফাই আছে ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন সাকসেস বুলি পপআপ এটা দেখাব ঠিক আছে হেতু ওকে কৰিব ওকে কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো এনেকৈ আহিব ঠিক আছে নেক্সট পেজটোত আপোনাৰ এটো লগইন দেখিছে লগইন কৰিব লগইনত ক্লিক কৰাৰ লগে লগে লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন ইউজাৰ লগইন ডিটেইলছ পেজটো আহিব ইয়াতে আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো যেটো দিছিলে হেতুটা ফিল আপ কৰি লগইন কৰি দিব লগইন কৰি দিয়াৰ লগে লগে নেক্সট পেজটো আপুনি দেখিব যে টু ভিউ ইউৰ এড কমপ্লিট ইউৰ 10 টাস্ক এনেকৈ কৰি দেখাব ইয়াতে টু ভিউ ইউৰ এড কমপ্লিট ইউৰ 10 টাস্ক তাৰ তললৈ ওপৰলৈ দিব ওপৰলৈ দিয়াৰ লগে লগে আপুনি দেখিব এটা ষ্টাৰ্ট বুলি এটা বুটাম দেখিব বুটাম এটা দেখিব ষ্টাৰ্ট কৰি দিব ষ্টাৰ্ট কৰাৰ লগে লগে নেক্সট পেজটো আপোনাৰ এটো পেজ খোল খাব এই পেজটোত আহিব অলপ ওপৰলৈ দিয়াৰ লগে লগে টাস্ক 1 লাইক ফেসবুক পেজ দেখাব তেতিয়া আপোনাৰ লাইক বুটামটোত ক্লিক কৰিব লাইক বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফেসবুকলৈ ৰিডাইৰেক্ট হ'ব যদি আপোনাৰ ক্ৰোম ব্ৰাউজাৰত ফেসবুকটো লগইন আছে তেতিয়া হলে ডাইৰেক্ট ফেসবুক খোল খাব তাতে আপুনি লাইক অপচন আহিব লাইক কৰিলে হ'ল যদি নাই তেতিয়া হলে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ইনপুট কৰি লগইন কৰি দিব লগইন কৰাৰ লগে লগে তাতে লাইক বুটাম আহিব হেতু লাইক কৰিব লাইক কৰাৰ পিছত আপুনি লাইক হৈ যোৱাৰ পিছত বেক কৰি দিব বেক কৰি অলপ দেৰি ৰখাৰ পিছত আপুনি দেখিব ইয়াতে আপোনাৰ যেটো প্ৰফাইল পিকচাৰটো ইয়াতে শো কৰিব প্ৰফাইল পিকচাৰটো শো কৰাৰ লগে লগে গম পাব যে আপোনাৰ লাইক হৈ গৈছে যদি নকৰে প্ৰফাইল পিকচাৰটো যদি শো নকৰে তেতিয়া গম পাব যে আপোনাৰ লাইকটো হোৱা নাই তা আকৌ ট্ৰাই কৰিব ঠিক আছে তাৰ পিছত ইয়াতে আপোনাৰ নেক্সট দেখাব নেক্সট বুটাম থাকিব নেক্সট বুটামটোত ক্লিক কৰিব নেক্সট বুটামত ক্লিক কৰাৰ লগে লগে টাস্ক 2
এইটো 2 নম্বৰ টাস্ক, এইটো টাস্ক আহিব। ইয়াত কি কৈছে যে কোম্পানীয়ে এটা ইউটিউব চেনেল দিছে, ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব লাগে। ইউটিউবত ক্লিক কৰিব। ইউটিউবত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো ইউটিউবলৈ ৰিডাইৰেক্ট হৈ যাব। ইউটিউবত যদি আপোনাৰ অলৰেডি লগইন আছে তেতিয়াহ'লে ডাইৰেক্ট ইউটিউব খোল খাব, যদি নাই তেতিয়াহ'লে আপোনাৰ ইমেইল ID, ফোন নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰিবলৈ অপশ্যন আহিব। লগইন কৰিব। যদিহে আপোনাৰ ইউটিউবত একাউণ্ট নাই তেতিয়াহ'লে আপুনি আগতীয়াকৈ এটা ইউটিউব একাউণ্ট ক্ৰিয়েট কৰি লওক। ক্ৰিয়েট কৰি তাৰপিছত লগইন কৰক। বেক কৰক। যিটো ছাবস্ক্ৰাইব কৰিব দিছে ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব হোৱাৰ পিছত বেক কৰি দিয়ক। এটা কথা চাই ল'ব যে আপোনাৰ যদিহে যিটো ছাবস্ক্ৰাইবৰ বুটাম দিছে, ইউটিউবত যিটো ছাবস্ক্ৰাইবৰ বুটাম দিছে সেই বুটামটো ৰেড কালাৰত থাকিব। আৰু ৰেড কালাৰটো যদি ৰেড কালাৰ আপুনি ছাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে সেইটো হোৱাইট হৈ যাব। ৰেড কালাৰটো নাইকিয়া হৈ হোৱাইট হৈ যাব। আৰু সেইটো আপুনি একবাৰ কনফাৰ্ম কৰি ল'ব যে সেইটো হোৱাইট হৈছে নে নাই। যদি নাই হোৱা তেতিয়া গম পাব যে আপোনাৰ ছাবস্ক্ৰিপশ্যনটো হোৱা নাই। আৰু যদি হৈ গৈছেতো তেতিয়াহ'লে ছাবস্ক্ৰিপশ্যন হৈ গৈছে। তেতিয়া বেক কৰিব। বেক কৰাৰ পিছত ইয়াতে আপোনাৰ নেক্সট বুটাম থাকিব। নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো টাস্ক আহিব, ফ্লিপকাৰ্ট এপ ডাউনলোড। ফ্লিপকাৰ্ট এপ ডাউনলোডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি প্লে ষ্ট'ৰলৈ ৰিডাইৰেক্ট হ'ব। প্লে ষ্ট'ৰত গৈ আপুনি আপোনাৰ মোবাইলত যদি অলৰেডি ফ্লিপকাৰ্ট ইনষ্টল আছে তেতিয়াহ'লে অ'পেন দেখাব, আৰু যদি এফালে অ'পেন এফালে আনইনষ্টল, যদি নাইতো ইনষ্টল দেখাব। যদিহে ইনষ্টল আছেও তেতিয়া আপুনি আনইনষ্টল কৰি আকৌ ৰিইনষ্টল কৰি দিব। ঠিক আছে। ইনষ্টল হোৱাৰ পিছত বেক কৰি দিব। বেক কৰি ইয়াতে নেক্সট থাকিব, নেক্সট কৰিব। নেক্সট টাস্ক আহিব বিটুৱাৰ এপ ডাউনলোড। ঠিক ছেইম প্ৰচেছত বিটুৱাৰটো আপোনাৰ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত বেক কৰিব। বেক কৰি নেক্সট ক্লিক কৰিব। নেক্সট কৰাৰ পিছত এইটো আহিব টাস্ক 5, ক্লিক অন দ্য বিল' এডছ। এইটো এড এটা দেখাই আছে বেনাৰ এড। এই এডটোত আপোনাক টাস্ক কৰিব কৈছে। এই এডটোত টাস্ক কৰাৰ লগে লগে এটা নিউ উইণ্ড'জত খোল খাব, এড এটা খোল খাব। সেইটোত আপুনি 30 ছেকেণ্ড সময় ৰখিব, আপ ডাউন কৰিব। আপ ডাউন কৰাৰ পিছত বেক কৰি দিব। ক'তো একো টাস্ক কৰিব নালাগে। ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন কৰিব দিয়ে যদিও কৰিব নালাগে, বেক কৰি দিব। বেক কৰাৰ পিছত ইয়াত আপোনাৰ নেক্সট বুটাম থাকিব। নেক্সট কৰিব। নেক্সট কৰাৰ পিছত এইটো টাস্ক লাষ্ট টাস্ক হয়, এইটো টাস্ক আহিব। ইয়াতে কৈছে ৰেজিষ্ট্ৰেশ্যন অন ডিল টু উইন। এইটো ৱেবছাইটত আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ নেক্সট পেজত ইয়াৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাব। ফৰ্মখন আপোনাৰ ছেইম ডাটা যিখিনি আপুনি ইয়াৰ ছ'চিয়েল এড ৱৰ্ল্ডত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ছেইম ডাটা দি ছেইম ষ্টাইলৰ ফৰ্ম হয়। ফৰ্মখন ফিল আপ কৰি ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল দেখাব, আপুনি তাত লগ ইন কৰিব পাৰে, নকৰিব পাৰে, কথা নাই। লগ ইন নকৰিলেও হয়, ইয়াত অকল ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে। বেক কৰি দিব। বেক কৰাৰ পিছত আপুনি তলত দেখিব ইয়াতে প্ৰিভিয়াছ আৰু ফিনিছ টাস্ক দেখাব। তো এইখিনি ফিনিছ টাস্ক ক্লিক কৰিব। ফিনিছ টাস্ক ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজটোত আহিব কনফাৰ্ম কৰিবলৈ। তো কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনাৰ নেক্সট উইণ্ড'জটো খোল খাব, যে আপোনাৰ এড ভিউ কৰিবৰ কাৰণে আপোনাৰ যিটো পপ আপ আছে, পপ আপটো ব্লক হৈ আছে, পপ আপটো আনলক কৰক সেইবুলি দেখাব। তেতিয়া আপুনি পপ আপটো কেনেকৈ আনলক কৰিব। আপোনাৰ ইয়াতে 3টা ডট দেখিছে ওপৰত, ক্ৰ'ম ব্ৰাউজাৰৰ ওপৰত 3টা ডট আছে। এই 3টা ডটত ক্লিক কৰক। 3টা ডটত ক্লিক কৰি এই পেজটো খোল খোৱাৰ লগে লগে ওপৰলৈ দি দিব, দেখিব ছেটিংছ আছে তলত। এইটো ছেটিংছত ক্লিক কৰক। তাৰপিছত চাব ছাইট ছেটিংছত ক্লিক কৰক। ছাইট ছেটিংছত ক্লিক কৰাৰ পিছত দেখিব অলপ ওপৰলৈ দেখিব এইটো পপ আপছ এলাউড। মানে মই অলৰেডি এলাউড কৰি থোৱা আছে কাৰণে এলাউড দেখাইছে। আপোনাৰ দেখাই থাকিব ইয়াতে ব্লক দেখাই থাকিব, পপ আপছটো ব্লক দেখাই থাকিব। এইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো এলাউ কৰা ইয়াতে অপশ্যন আছে। আপোনাৰ এনেকৈ দেখাই থাকিব ব্লক, আপুনি সেইটো কি কৰিব, এলাউ কৰি দিব। এইটো আপোনাৰ ব্লু কালাৰ হৈ যাব। ব্লু কালাৰ হোৱাৰ লগে লগে আপুনি বেক কৰিব। বেক কৰি এইফালে দেখিছে আপোনাৰ ওপৰত 3ডাল ড্ৰেছ আছে। 3ডাল ড্ৰেছত ক্লিক কৰিব। 3ডাল ড্ৰেছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে দেখিব এইটো মাই এডছত ক্লিক কৰিব। এনেকৈ 1 2 3 4 এনেকৈ কৰি আপোনাৰ এডখিনি খোল খাব। ইয়াতে টোটেল 20 এডছ আছে। 20 এডছ আছে।
প্ৰতিটো এডছৰ ছাইডত ভিউ দেখাই থাকিব। এতিয়া মই গোটেইখিনি ভিউ কৰা আছে কাৰণে মোৰ চিন দেখাই আছে, আপোনাৰ ভিউ দেখাই থাকিব। প্ৰতিটো ভিউত আপুনি ক্লিক কৰি যাব। ফাৰ্ষ্ট ভিউটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিউ পেজ এটা খোল খাব। ইয়াতে এইটো ইউটিউবৰ পেজ হয়, ইউটিউবলৈ ৰিডাইৰেক্ট হৈছে। ইউটিউবত কিবা ভিডিঅ' এটা দেখাব। ভিডিঅ'টো আপুনি প্লে কৰিব পাৰে, নকৰিব পাৰে। প্লে কৰি দিলে ধৰি লওক, প্লে কৰি দিলে আপুনি যদি চাব বিচাৰিছে চাব পাৰে, নহ'লে বেক কৰি দিব পাৰে। ঠিক তেনেকৈ নেক্সটটো 30 ছেকেণ্ড কৰি প্ৰতিটো এড আপুনি প্ৰতিটো ভিউত ক্লিক কৰি যাওক। ক্লিক কৰি 30 ছেকেণ্ড ৰখিব, ৰখি আপ ডাউন কৰক, বেক কৰি দিয়ক। ঠিক তেনেকৈ 20 এডছ আপোনাৰ চিন হ'ব লাগে। ইয়াতে মেইন কামটো হৈছে এইটোৱেই। যেতিয়া আপোনাৰ 20 এডছ চিন হৈ যাব, তেতিয়া আপুনি আপোনাৰ ওপৰত চাওক ডাছবৰ্ডত আপোনাৰ নামটোত ক্লিক কৰক। নামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ ডাছবৰ্ডখন দেখাব। ইয়াতে চাব যে আপোনাৰ টুডে এড ষ্টেটাছ এইটো চিন দেখাইছেনে নাই। যদি আপুনি 20 এডছ ভিউ নকৰে, তেতিয়াহ'লে ইয়াতে পেণ্ডিং দেখাই থাকিব। এটা বা দুটাও যদি থাকি যায়, পেণ্ডিং দেখাই থাকিব, আপুনি পইণ্টটো নাপাব। যেতিয়া চিন দেখাব, গম পাব যে আপোনাৰ গোটেইখিনি কমপ্লিট হৈছে। তেতিয়া আপুনি ইয়াতে চাব আপোনাৰ পইণ্টটো, মাই টোটেল আৰ্নিং, কাৰেণ্ট বেলেঞ্চ, ইয়াতে আপোনাৰ পইণ্টটো প্লাছ হৈ যাব। ঠিক আছে, এইটোৱে হৈছে ছ'চিয়েল এড ৱৰ্ল্ডৰ আপুনি ডেইলি কৰিবলগীয়া কাম। কি আপুনি আইডিটো লগ ইন কৰিলে, লগ ইন কৰি আপুনি মাই এডছত গৈ 20 এডছ চিন কৰিছে, সেইটোৱে। তাৰপিছত আপুনি এতিয়া কেনেকৈ আপোনাৰ লিংকটো ৰেফাৰ কৰিব। আপুনি বেছি আৰ্নিং কৰিবলৈ হ'লে আপুনি আপোনাৰ ৰেফাৰেল লিংকেৰে আপুনি জইনিং লগাব পাৰে। ইয়াতে আনলিমিটেড আপুনি জইনিং লগাব পাৰে। কেনেকৈ ৰেফাৰ কৰিব, ইয়াতেতো ৰেফাৰেল লিংক আছে। ৰেফাৰেল লিংকটোত চেণ্ড অন হোৱাটছআপ আছে, চেণ্ড অন হোৱাটছআপত ক্লিক কৰক। চেণ্ড অন হোৱাটছআপত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত দুটা অপশ্যন আহিব, চেণ্ড টু ইণ্ডিয়ান, চেণ্ড টু আদাৰ্ছ। আপুনি যদি ইণ্ডিয়াৰ ভিতৰত চেণ্ড কৰিব বিচাৰিছে তো ইণ্ডিয়ান কৰক। যদি আপোনাৰ বাহিৰৰ কোনোবা ফ্ৰেণ্ডক দিব বিচাৰিছে ইণ্ডিয়াৰ বাহিৰত, তেতিয়া চেণ্ড টু আদাৰ কৰক। মই ধৰি ল'লোঁ আপুনি চেণ্ড টু ইণ্ডিয়ান কৰিছে। চেণ্ড টু ইণ্ডিয়ান কৰাৰ লগে লগে আপোনাৰ ইয়াতে অপশ্যন খোল খাব, আপুনি কিহৰ যোগেদি চেণ্ড কৰিব বিচাৰিছে লিংকটো। হোৱাটছআপ, ক্ৰম, এনেকৈ আপোনাৰ দেখাইছে আপুনি ক'ত লিংকটো চেণ্ড কৰিব বিচাৰিছে। হোৱাটছআপ চেণ্ড কৰিব বিচাৰিছে, আপুনি হোৱাটছআপ চিলেক্ট কৰক। চিলেক্ট কৰাৰ লগে লগে হোৱাটছআপটো খোল খাব। তাত আপুনি ফ্ৰেণ্ড লিষ্টখিনি চিলেক্ট কৰি কালে চেণ্ড কৰিব বিচাৰিছে তেখেতক চেণ্ড কৰি দিব পাৰে। ঠিক আছে, আৰু এনেকৈ আপুনি আপোনাৰ ৰেফাৰেল লিংকত আনলিমিটেড জইনিং লগাই ইয়াৰ পৰা আনলিমিটেড ইনকাম কৰিব পাৰে। এইটোৱেই হৈছে ফুল কনচেপ্টটো, আৰু আশা কৰিছোঁ আপোনালোকে বুজি পাব আৰু আপোনালোকৰ ভিডিঅ'টোৰ পৰা সুবিধা হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকে যাতে আপোনালোকৰ আণ্ডাৰত যিখিনি নিউ জইনিং হ'ব, তেখেতসকলক ভিডিঅ'টো চেণ্ড কৰিলে তেখেতসকলো ইয়াৰ পৰা ভিডিঅ'টো চাই অতি সহজে কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পাৰিব বুলি ভাবিছোঁ। ধন্যবাদ।